Hey guys, Sehna's vlogৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা ৰাখিছোঁ আপোনালোক ভালে আছে আৰু ময়ো বৰ্তমান ভালে আছোঁ। আজি আপোনালোকৰ ওচৰলৈ ভেদাইলতা নৰসিংহ আৰু লোকেল কণীৰ এটি ৰেচিপি আগবঢ়াম বুলি ভাবিছোঁ। আশা ৰাখিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব। বলক তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া এইখিনি ভেদাইলতা নৰসিংহ আমাৰ পেহীয়ে ভালকৈ পাতবিলাকত পোক পৰুৱা থাকিব পাৰে ন, সেইকাৰণে ভালকৈ চাফা কৰি বাচিছে। তাৰপিছত মই কেইটামান নহৰু আৰু অলপ আদা পিঁয়াজ এনেকৈ চিলাই ৰাখিছোঁ। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আমাৰ পেহীয়ে এইখিনি ভালকৈ পানীৰে ভালকৈ বাচা হোৱাৰ পিছত পাতখিনি ভালকৈ পানীৰে ধুইছে। অলপ ভালকৈ ধুব লাগে, শাক পাচলি যিয়েই নহওক কিবা থাকিলেও গুচি যায়। এতিয়া পাতখিনি অকণমান কাটি লোৱা হ'ব। ভালকৈ কাটি ল'লে মিক্সিত দিলে ভালকৈ মিহি হৈ যায়। যদি ডাইৰেক্ট পাতটো দিয়া যায় তেতিয়াও হয়, কিন্তু অকণমান বেছি মিহি নহয় আৰু, কাৰণ ভেদাইলতা পাতটো অকণমান ডাঠ থাকে সেইকাৰণে। ইয়াৰ পিছত ভালকৈ পাতখিনি পিচি লোৱা হ'ব। আমাক আজি ৰেচিপিটোৰ কাৰণে ইয়াৰ ৰসখিনিহে দৰকাৰ। বলক তেন্তে আৰম্ভ কৰোঁ, চাওকচোন আপোনালোকে। ভালকৈ এইখিনি ৰসখিনি চেপি লোৱা হৈছে আৰু বাকী যিখিনি ৰৈ গৈছে চেপি লোৱা সেইখিনিও ব্যৱহাৰ কৰিম, চাটনি হিচাপে ব্যৱহাৰ কৰিম, কিন্তু আজি নকৰোঁ। এইখিনি মই ফ্ৰিজত ৰাখি থৈ দিম। ইয়াৰ মাজতে মা, মই আৰু পেহী অকণমান চাহ খাই ল'লোঁ। দুপৰীয়া সময়তে খালোঁ। মই গাখীৰ চাহ খোৱা নাই, কাৰণ মোৰ গাটো ইমান ঠিক নহয়, সেইকাৰণে ৰঙা চাহেই খাইছোঁ। খাই লওঁ তেতিয়াহ'লে। ৰসটো চেপি লোৱা এইখিনি পিছত বাচি গ'ল। এইখিনি ভাবিছোঁ কাইলৈ চাটনি কৰিম কিবা এটা। এইখিনি টিফিনত ভৰাই কেনে মই ফ্ৰিজত ৰাখি দিম। কাইলৈ কিবা এটা বনাম, যদি পাৰোঁ আপোনালোকক দেখুৱাম। বলক তেন্তে ৰেচিপিটো আৰম্ভ কৰোঁ এতিয়া। কেৰাহীখন বহাই দি ইয়াত তেল দি কেনে তেলটো গৰম হোৱাত বইল কৰা কণীটো বহাই দিলোঁ। এইখিনি কণীটো অকণমান ৰঙা হোৱালৈকে লৰাই থাকিম। তাৰপিছত লগতে ইয়াতে কণীটো একেবাৰে উঠাই নিদিওঁ। পিঁয়াজ, নহৰু, আদা যোনখিনি থেতালি থোৱা আছে সেইখিনি ইয়াতে দি দিম। দি বাকীখিনি আপোনালোকে চাওকচোন। কণীটো মই ভালকৈ লৰাই আছোঁ। ইয়াত এতিয়া পিঁয়াজখিনি দিয়া হ'ব। পিঁয়াজখিনি দিয়াৰ পিছত নহৰু, আদা এইখিনি দিয়াৰ পিছত ৰসখিনি দিয়া যাব। বাকী এইখিনি ৰসখিনি যেতিয়া উতল আহিব অকণমান, তাৰপিছত আৰু লাহে লাহে আমাৰ ৰেচিপিটো হৈয়ে যাব। বহুত ইজি হয়, ইমান টাফ নহয়। সকলোৱে এইটো ঘৰত ট্ৰাই কৰি চাব পাৰে। আপোনালোকৰ যদি ভাল লাগে আপোনালোকেও ঘৰত ট্ৰাই কৰি চাব।
ইয়াত মছলা মানে বেলেগ বহুত বিশেষ ব্যৱহাৰ নকৰোঁ। হালধি নিমখ দিয়া গৈছে আৰু অকণমান জলকীয়া গুড়ি দিয়া যাব আৰু জিৰা আৰু জালুকৰ গুড়ি আছে, ডাইৰেক্ট গোটাটো নহয়, সেইটো অকণমান দিয়া যাব। তাৰপিছত ভেদাইলতাৰ যিখিনি ৰস উলিয়াইছিলোঁ সেইখিনি দিয়া হ'ব। মছলাখিনি মই দি কেনে অকণমান ভালকৈ লৰাইছোঁ, কাৰণ যিকোনোৱে মছলা নহওক কিয়, যিয়ে তৰকাৰী নহওক, ভালকৈ মানে নহ'লে তেলত নিসিজিলে খাই ভাল নালাগে, সেইকাৰণে অকণমান মই বেছিকৈ লৰাইছোঁ। ইয়াৰ পিছত মই ভেদাইলতাৰ ৰসখিনি কেৰাহীটোত দি দিছোঁ আৰু কণীটো অকণমান ভাঙি দিম। এনেই গোটা হ'লে ভাল নালাগে, অকণমান ভাঙিলে টেষ্টটো অলপ ভাল আহিব। সেনেকৈ মই আগতে খাই পাইছোঁ, বহুত ভাল লাগে ৰেচিপিটো। ইচ্ছা কৰিলে আপোনালোকৰ ঘৰতে ট্ৰাই কৰিব চাবচোন। ভেদাইলতা, নৰসিংহ আৰু লোকেল কণীৰ ৰেচিপিটো মোৰ ৰেডি হৈ গ'ল। আপোনালোকৰ ওচৰত মই এনেকৈয়ে পৰিৱেশন কৰিলোঁ। ভাল লাগিলে আপোনালোকেও ট্ৰাই কৰিব। ইয়াতে আহিলে জেবিনে মোৰ লগৰ হয় আৰু তাই মোৰ লগত এনি টাইম থাকে। জেবিন হাই দি দিয়া। আপোনালোকে সকলোৱে ভালে আছেনে? এনেকৈ কোৱা। ভেৰি গুড। দুপৰীয়া ভাত সাজ খাই অকণমান কিতাপখন চালোঁ, কাৰণ মোৰ এক্সামো আছে। বাহিৰৰ ফুলপাহ ইমান ভাল লাগিছে, সেইকাৰণে দেখুৱালোঁ আপোনালোককো। যদিহে মোৰ ভিডিঅ'টো চাই ভাল লাগিছে তেতিয়াহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো চোৱাৰ বাবে সকলোকে বহুত বহুত ধন্যবাদ।